আজিৰ কেইবাটাও খবৰৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিৰ পৰা স্কুটি দিয়ালৈ আজিৰ কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব অসমে। নতুনকৈ আৰু 7 লাখ হিতাধিকাৰীক অৰুণোদয় ধন প্ৰদান কৰিব। কোনে লাভ কৰিব স্কুটি? কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ খবৰসমূহ জানক। আজিৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ পিছতে চৰকাৰৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমক জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী বিমল বৰুৱাই। চৰকাৰে ৰাজ্যত নতুনকৈ আৰু 7 লাখ হিতাধিকাৰীক প্ৰতি মাহে 1250 টকাকৈ অৰুণোদয় ধন প্ৰদান কৰিব অসম চৰকাৰে। ছেপ্টেম্বৰ 10 তাৰিখে প্ৰত্যেকৰ একাউণ্টত সোমাব সেই ধন। 2025 নহ'লে 2027 চনত অসমে ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব। এই ক্ষেত্ৰত অসম চৰকাৰে ভাৰতীয় অলিম্পিক সন্থাত অনুৰোধ কৰাৰ সিদ্ধান্ত লয়। এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60% পোৱা ছোৱালীক আৰু 75% পোৱা ল'ৰাক চৰকাৰে স্কুটি প্ৰদান কৰিব। অহা বছৰৰ 75% পোৱা ল'ৰা ছোৱালীক স্কুটিত দিব চৰকাৰে। এই বছৰ অসমৰ নৱম শ্ৰেণীৰ 3,78,000 ছাত্ৰ ছাত্ৰীক চৰকাৰে চাইকেল প্ৰদান কৰিব। 6 জনগোষ্ঠীৰ বাবে কৃষি বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ থাকিব। স্বাস্থ্য বিভাগতো থাকিব 6 জনগোষ্ঠীৰ বাবে আসনৰ সংৰক্ষণ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চাউল যোগান ধৰাৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত লৈছে চৰকাৰে। বছৰি 2.5 লাখৰ ঠাইত 4 লাখ উপাৰ্জন কৰা লোকে বিনামূলীয়া চাউল আৰু স্বাস্থ্য বীমা পাব। নতুন হিতাধিকাৰীয়ে পাব এই সুবিধা। MSMEৰ ক্ষেত্ৰত এজন উদ্যোগীক এটা উদ্যোগ খোলাৰ ক্ষেত্ৰত বহু অনুমতি পত্ৰৰ প্ৰয়োজন হৈছিল। এতিয়া সেই বাধা এতিয়াৰ পৰা নাথাকিব। মাত্ৰ ফায়াৰ আৰু পাৱাৰৰ 2খন অনুমতি পত্ৰৰে উদ্যোগ খুলিব পাৰিব। উদ্যোগ খোলাৰ পিছত উলিয়ালেও হ'ব সকলো নথি পত্ৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে শিক্ষকৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰীৰ। ক'লে এদিনতে সকলো সমস্যাৰ সমাধান নহয়। শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লাহে লাহে আগবাঢ়ি আছে মেচুৱেল বদলিকৰণ। এদিনত সেয়া কৰিব গ'লে সমস্যা আহিব বহুত। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰাথমিক শিক্ষা সন্মিলনীয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত মুখ্যমন্ত্ৰীয়ে 1.5 লক্ষ গণস্বাক্ষৰ সন্মিলিত পত্ৰ প্ৰেৰণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। পিছে শিক্ষক সমাজৰ এই কাৰ্যসূচীৰ কথা অৱগত নহয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। তাৰ বিপৰীতে মন্ত্ৰীগৰাকীৰ বিপৰীত ভাষ্য। এদিনত সকলো সমস্যা সমাধান নহয়, পৰ্যায়ক্ৰমে সমস্যা সমাধানৰ বাট মুকলি হৈছে আৰু হৈ থাকিব। ইপিনে অৱসৰৰ পাছতো বহু শিক্ষকে পেঞ্চনৰ বাবে এতিয়াও বহুদিন অপেক্ষা কৰি থাকিব লগা হৈছে। তেনে সময়ত মন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য। শিক্ষকসকলে শিক্ষা হেতু এপ ব্যৱহাৰ কৰক। অসমৰ দিনটোলৈ অপেক্ষা কৰি নাথাকিব। ইয়াৰ পূৰ্বে নিজৰ আবেদনখন পূৰণ কৰক যাতে অৱসৰৰ নিৰ্দিষ্ট দিনটোত লাভ কৰিব পাৰে পেঞ্চন। শিক্ষা সেতু এপ ব্যৱহাৰ কৰিলে সমাধান হ'ব শিক্ষকৰ সমস্যা। শিক্ষকসকলে অৱসৰৰ এবছৰ আগৰ পৰাই পেঞ্চনৰ কাম কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত যদি কোনো শিক্ষা হেতুত সহযোগ নকৰে তেন্তে ক্ষতি হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে 3 গগৈৰ বাবে আপৰ পৰা নিলম্বন হ'ল কমল মেধি। আপ নেতা কমল কুমাৰ মেধিক নিলম্বন। দলটোৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীয়ে জনায় এই কথা। আপক ৰাজ্যৰ সৰ্বশক্তিমান দলটোৰ লগত মাৰ্চ কৰি দিয়াৰ বাবে সামাজিক মাধ্যমযোগে আহ্বান কমল মেধিৰ। কেৱল বিজেপি দলতে এতিয়া 3 গগৈক লৈ আভ্যন্তৰীণ বিবাদত জৰ্জৰিত হৈ পৰিছে ৰাজ্যখনৰ আম আদমি পাৰ্টি। 3 গগৈ বিতৰ্কৰ বাবে দলটোৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 4 জুলাইৰ দিনা দলটোৱে নিলম্বন কৰিছে দলটোৰ নেতা কমল কুমাৰ মেধিক। 3 গগৈ বিতৰ্ক সন্দৰ্ভত শেহতীয়াভাৱে সংবাদ মাধ্যমত এক মন্তব্য আগবঢ়াইছিল নিলম্বিত আপ নেতা কমল কুমাৰ মেধিয়ে। উল্লেখ্য যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু সাংসদ গৌৰৱ গগৈয়ে শিৱসাগৰত শেহতীয়াভাৱে হাতে হাত ধৰি এখন ইংগিতপূৰ্ণ ফটো উঠিছিল। যিখন ফটোৱে অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। তেজপুৰত যোৱা দেওবাৰে অসমৰ এখন কাৰ্যনিৰ্বাহক সভাৰ পিছতে কমল কুমাৰ মেধিয়ে 3 গগৈ সন্দৰ্ভত সাংবাদিকৰ আগত কৈছিল 3 গগৈয়ে নিৰ্বাচনত হাত সাৰি পিছত ইজনে সিজনক দোষাৰোপ কৰিব আৰু শেষত 3জনৰে মাজত মাতবোল নাইকিয়া হ'ব। এই মন্তব্যত ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হয়। কমল কুমাৰ মেধিৰ সমান্তৰালভাৱে ৰাজ্যিক আপ দলটোৱে সৰব সমালোচনাৰ সন্মুখীন হ'ল। পৰৱৰ্তী সময়ত মঙলবাৰে দলটোৱে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত নিলম্বন কৰে কমল কুমাৰ মেধিক। দলটোৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ স্বাক্ষৰ সন্মিলিত এক পত্ৰযোগে নিলম্বনৰ বিষয়ে অৱগত হয় কমল কুমাৰ মেধি। কাৰণ দৰ্শাবলৈ পৰ্যন্ত কোনো সুযোগ প্ৰদান নকৰা দলটোৰ এই সিদ্ধান্তৰ পিছতে কমল কুমাৰ মেধিয়ে দলটোৰ বিৰুদ্ধে সোচ্চাৰ হোৱা
পৰিলক্ষিত হয়। সামাজিক মাধ্যমত কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী কোনোবা এজন সৰ্বশক্তিমানৰ নিৰ্দেশত চলাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী হোৱাটো খাটাং বুলিও সামাজিক মাধ্যমযোগে খেদ উজাৰে কমল কুমাৰ মেধিয়ে। আবাৰো অসমৰ সৰ্বশক্তিমানজনৰ ৰাজনৈতিক দলটোৰ সৈতে একেলগ তথা মাৰ্চ কৰি দিবৰ বাবেও সামাজিক মাধ্যমযোগে আহ্বান জনায় নিলম্বিত নেতা কমল কুমাৰ মেধিয়ে। উল্লেখযোগ্য যে কৃষক মুক্তিৰ এগৰাকী সক্ৰিয় কৰ্মী কমল কুমাৰ মেধিয়ে ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলত পোনপ্ৰথমে যোগদান কৰে 2021 বৰ্ষত। ৰাইজৰ দলৰ পৰাই ভৱানীপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ইয়াৰ পিছতেই আপত যোগদান কৰে মেধিয়ে। কিছু পিছতে সক্ৰিয় কংগ্ৰেছ নেতা হিচাপে আত্মপ্ৰকাশ কৰে যদিও পুনৰ আপলৈ যায় কমল কুমাৰ মেধিয়ে। সঘনে ৰাজনৈতিক পথ পৰিৱৰ্তন হোৱা কমল কুমাৰ মেধিৰ আগন্তুক ৰাজনৈতিক যাত্ৰা কোন দিশে হ'ব তাকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত সম্প্ৰীতি চলিছে সৰব চৰ্চা।